হেল্ল' দোস্ত ক'ত আছ তই নাহা কি সোনকালে ৰখি আছোঁ ইয়াতে ভাই কি মই যাম মই ক'ত যাম শিৱপুৰ দে ঠিক আছে চাই আছোঁ মই চাই আছোঁ It's the motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. Yeah. You know who's back. You got me jumping like. হেল্ল' কোৱা কি হ'ব তোমাৰ কলেজ নাযাওঁ মই মিছা কথা কিয় নাযাওঁ নেকি কলেজ যাই কি কৰিম মই তোমালোকে পঢ়ি শুনি ডাঙৰ মানুহ হোৱা তাৰপিছত মইতো ইলেকশ্যন খেলিমেই এইবাৰ আৰু যদি মই জিকো তেনেহ'লে চাকৰি খুজিব আহিব মোৰ তাত মই তোমালোকক দিম চাকৰি ঠিক আছে হয় নেকি দিয়া ঠিক আছে হ'ব বেছি ভাগৰ নিচিনাকে তাৰো এটা মাল আছিল টি চাৰ্ট আৰু কাৰ্গো পেণ্ট চব সময়ত চাল আছিল জীৱনৰ মৈদালত তাৰ চব সুখৰে बहुत सर्दी लाग्छ घन्टा आज म ठ्याट तरिका হা কি হ'ল দেখা নাপা নেকি তই হা কি হৈছে তই কি হৈছে কি তই কাক দম দি আছ তই মোক চিনিব নাই কোন হয় অবে লোকেল কি মই বইলা নেকি মই বোল লগৰবিলাক মাতি আছোঁ জ্যোতিষ আছোন তই এইফালে সোনকালে জেঙন হৈছে দে বঢ়িয়া কি তই মই লেবেলে দিছা নেকি ৰ মই ফোন কৰিছোঁ ৰ হেল্ল' গদা মোক এটা মকাল এটা দম দিছে বে দম দিছি মোক তই আহিবিনে নাই কি কেবোৰ খোলাই তক খোৱাম বে কেবি তই যিমান লাগে সিমান কাম কেবি মই তই আহিবিনে নাই আহিবিনে জল্দিয়া সেই ওলাই শিৱৰ গছৰ তল ছোৱালী মানে ৰখিব লাই পাৰি দেখা ছাগলীটো পঢ়া কেৱল নপু চলিব নেল পলিচো চলিব তথাপি কিন্তু আমাৰ গাঁৱৰ প্ৰভাৱ পেলাব লাগিব অলপ চলপ জেইয়া মাল খাই পৰি থাকো খালত পৰি থাকিলেও খালত দিল কিন্তু চাফা আছে চকুনে দিও বেলেগৰ মালত ওলাই যদি ছোৱালী আহে আহিব নাহিলে কিন্তু কি হৈছে বে তোৰ কি দম দি আছ বে ঐ বেটা বেলচাৰ চৰ চিনিবা মই ফোন কৰি আছো দূৰত নাযাবি কাক ফোন কৰো সিহঁতৰ কালি দিনটো গলা মই আবে হেল্ল' আবে ভাই মোক মাৰি আছে সোনকালে মক্কেল কেইটা মানে আনা সোনকালে মোক বচাব লাগে আনা সোনকালে ৰখি আছে সোনকালে আহি আছে টাইম আহি আছে বুজি পাইছ নাই জল্দি মাত তাৰপিছত এটাতে বহি আছো মাত জল্দি মাত আবে ওই 5 ঘন্টা আগে কেতিয়া আহিব বে তোৰ গ্যাং আহি আছে ৰমৰ দাদা তোৰ তো নিতে ভাবে তিন ৰখি আছো হা কিতে তোৰ গ্যাং আহি আছে কি আহিছ তুই হেৱা জানো ৰহিদা আহি আছে মোবাইল তুই মোবাইলটো ওলাইছ নাই মোবাইল নিদু মই কিয় দিব মোবাইল দিবি নে তই মোবাইল ফোন নিদু মই আরে ফোন দে বল
কাক ফোন কৰিছিলি বে তই কি হ'ল বেলেঞ্চ নাই বে হে কাক কৰিছিল ঐ ফোন কাক কৰিছিলি তই কি হৈছে হা হা এক দিছোন ধৰ এক ঐ উঠ দেখলি কাৰ লগত লাগছিলি কি দিনটো ৰখালো মই তহঁতক আজি কি কৈছা বে কি আমাক গিন্দু কলালি ইয়াক কি কৰোঁ বে ইয়াক দিবই লাগিছিল ধৰ তাক ধৰ না ধৰ যা বহা ইয়াক বহা বে পলাইছিলে কিয় বে আমাক ইমান দেৰি কিয় ৰখাইছে বে হেই গাইজ এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' হয় যদি আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল লোকেল ভাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঘণ্টি বাটনটো দবাই দিব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তলত কমেণ্টত জনাব থেংক ইউ